हेलो फ्रेंड्स, काम এটা নামগুৰিলৈ গৈছিলো। বতৰ ভাল আছিলে, আগলাও ভাল। ভাবিছো বতৰটো অলপ মুকলি কৰিছে আৰু পিছে কি হ'ব এয়া দেখিছে না, একদম মানে যি বৰষুণ 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 আৰু বৰষুণ, তামাম বৰষুণ। আৰু আমাৰ এইটো হৈছে দুধৰালি, যি ধুনীয়া বনাই থৈ গ'ল আৰু মানে উন্নতি নহ'ল আৰু মানে ভাল হ'ব। তো আজি কিমান বছৰৰ পৰা মানে এইটো ৰাস্তা এনেকেই দেখি আছো ভাল হোৱাৰ নাম নল'লে আৰু এতিয়া ভাল হ'ব ভগৱানে জানে আৰু যিটো ৰাস্তা বাইক চলাবলৈ দিগদাৰ আৰু ভাল বৰষুণ দিছে কৈছো নহয়, কি কম আৰু যি যাক বৰষুণ পালো, কিমান নিদিয়ে আৰু বৰষুণ। চাৰিওফালে বানপানী চানপানী, গোটেইখন ডিমা হাছাওটো মানে একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল। কি হ'ব এনেকে হ'লে, বতৰৰ যদি এনেকুৱা ৰূপ ধাৰণ কৰে, সাংঘাতিক আৰু দেই। কি হ'ব লৈছে নহয় ভগৱান জানে আৰু দেই। আৰু আমাৰ এই দুধৰালিডাল কেতিয়াকেনো ভাল হ'ব ভগৱান জানে নে। বেয়া যি বেয়া, ইমান বেয়া কৈছো নহয়। গাড়ীখন মানে ভালকে চলাবই নোৱাৰি আৰু যি দুধৰালি।